এইটো ঘৰখনতে হয় বা বহুত দিনৰ লগ পালোৱে তাত যাব ৰ অলপ ৰন্ত কি হলে মনচন মাৰি বহি আছা দেখোন মোৰ কামটো দেখোনে কি কৰিবি আৰু ৰিজাল্ট দিছাকে আৰু মন চন মাৰি বহি আছো দেখোন পাৰহে গৈছিলোচোন নে তোৰ যদি ৰিজাল্ট দিছে তোৰ ৰিজাল্ট দিছে কি হ'ল মোৰ ৰিজাল্ট কি হ'ব আৰু মোৰ লগত আছিল উমেশ ফেল গম পাইছে দেখোন ৰিজাল্ট কি হ'ব উমেশেই ফেল সেয়ে মোৰ ৰিজাল্ট তাৰমানে তই ফেল কৰছা একো নহয় দে 5 বছৰ পিছত আৰু চেষ্টা কৰিবি যাওঁ দে মই এতিয়া